বহুত চেষ্টা কৰিও তাক মই নিজৰ কৰিব নোৱাৰিলোঁ। বাকী বাদ দে, তোৰ ক। মোৰ ময়ো তোৰ নিচিনাকৈয়ে প্ৰেমত পৰিছিলোঁ। বহুত সৰুৰে পৰা আমি দুয়ো একেলগে ডাঙৰ দীঘল হৈছোঁ। তুমি গাখীৰখিনি খোৱা নাই নহয়, তেতিয়াহে ডাঙৰ হ'বা। আমাৰ মানে গাখীৰ খালেহে ডাঙৰ হ'ব। খাই দিয়া, খাই দিয়া। সোনকালে আহিবা। মোৰ খবৰ ভালেই, তোমাৰ? মোৰো ভালেই। মই তোমাক বহুত দিন আগৰ পৰাই এটা কথা ক'ব খুজি আছোঁ। কোৱা কি কথা? এইজনে ক'ত যাই থাকে, মাকে বিচাৰি আছে। কোৱা, নকলাই দেখোন। ৰিয়া, তই ইয়াতে আছে, তোক মায়েৰাই বিচাৰি আছে। এতিয়া যাওঁ, পিছত কথাটো ক'বা কিন্তু। ঠিক আছে বাৰু, এতিয়া তুমি যোৱা। বেলেগ পঠাইছা হে? বাপৰে, তোক মানিছো কিন্তু। আমি যাবো, তহঁত যা, আমি যাবো, আমি যাবো। ব'লা। জান কিয় কৰা অভিমান তোমালে মৰম। ইমান দেৰি কিয় কৰিলা? ঘৰত দেউতা আছিল যে। কোৱা এতিয়া, সিদিনা কি ক'ব খুজিছিলি? মানে মই তোমাক ভাল পাব বিচাৰোঁ।
লিখকতো লিখিম আমাৰ কাহিনী সপোনতো তুমিয়ে মোৰ মালিনী লিখকতো লিখিম আমাৰ কাহিনী তুমি অভিমান কৰিবা মাথো আঁতৰি নাযাবা তুমি অভিমান কৰিবা মাথো আঁতৰি নাযাবা এই হিগাতে হিগাৰে আলহী হৈ মোৰ বুকুৰে মৰমত সকলে থৈ তারপরা কি হল? তারপরা শুনিছা তুমি এয়া আমাৰ মাইনাৰ চলন ফুৰণ ভাল দেখা নাই তাই আগতেতো এনেকুৱা ইমান ঘূৰা ফুৰা কৰা নাছিল তাকেইতো ময়ো লক্ষ্য কৰি আছো। মই আমাৰ গাঁৱৰ দুই এজন মানুহৰ পৰা শুনিছোঁ তাই হেনো ল'ৰা এটাৰ লগত ঘূৰা ফুৰা কৰি আছে মই তাৰ কথাবিলাক ভাল দেখা নাই কিন্তু এই ৰবাচোন তথাপি ল'ৰাটো এবাৰ আমি চাব লাগিছিল ল'ৰাটোৰ বা জাত পাত ধৰ্ম কি তুমি ছোৱালীজনীক লাই দি নষ্ট কৰিবা আছা গম পাইছানে তোমাৰ কাৰণে আজি ছোৱালী মূৰৰ ওপৰত উঠিছে তোমাৰ কাৰণে আমাৰ ছোৱালী কাৰোবাৰ লগত নগ'লেহে আৰু তুমি যি ভাল দেখা কৰা মইতো কাইলৈ ৰাতিপুৱা যামেই তুমি কব মোক ভাত দি আহোব লাগে গৈছো ৰবা তোমাক যে লগ ধৰিব আহো ঘৰত গম পাইছে কিয় তোমাক কিবা কৈছে নেকি? বৰ্তমান একো কোৱা নাই তোমাক কিজানি আৰু মই এনেকৈ লগ ধৰি থাকিব নোৱাৰিম থাকিব পাৰিবা জানো লগ নধৰাকৈ? থাকিবতো লাগিবই ফোন কথা পাতি থাকিম দিয়া নোৱাৰা যদি আৰু কি ক'ম ফোনতে কথা পাতিম দিয়া এতিয়া যাওঁ ব'লা ঘৰত ৰিয়া অ ৰিয়া অকমান এইফালে আহিবাচোন গৈছো ৰবা মা বহা ইয়াতে কোৱা এতিয়া মই এবাৰ কি শুনিছো ৰিয়া তুমি হেনো কৰবাৰ ল'ৰাক লগ কৰিব গৈ আছা শুনা তোমাক মই এটা কথাই কৈ থৈ দিওঁ তুমি যাতে দেউতাৰ সন্মান ৰাখি চলা কোনে ক'লে মা তোমাক এইবোৰ কথা মোক সেইবোৰ কথা কোনে ক'লে সেইবোৰ তুমি বাদ দিয়া মাত্ৰ তুমি যি কৈ দিছিলা তুমি ভাল হোৱাৰ চেষ্টা কৰা পৰহি দিনা তোমাক চাবলৈ ল'ৰা আহিব তুমি যাতে ৰেডি হৈ থাকা কি ক'ৰ ল'ৰা আহিব মা মোৰ ল'ৰা সেইবোৰ তুমি বাদ দিয়া ল'ৰাজন ভালেই ঘৰখনো ভাল তুমি মাত্ৰ বিয়াখনত মত দিয়া ৰিয়া মোক অলপ ভাবিবলৈ সময় দিয়া মা তুমি ৰিয়া একো ভাবিব নালাগে মই যি কৈছো সেইটোৱে মানা ঘৰখন ভাল সেইকাৰণে তোমাক মই বিয়াত বহাৰ কথা কৈছো হেল্ল' আছো আছো আমি ভালে আছো আপোনালোকৰ ভাল ঠিক আছে পৰহি দিনা আহি যাব পাৰিব দিয়ক ঠিক আছে এনে নাই নাই একো অসুবিধা নহয় হ'ব দিয়ক গুড নাইট হেল্ল' তুমি কালি মোক যেনে তেনে লগ কৰা কি হ'ল নহয় বহুত ডাঙৰ কথা হৈছে মাত্ৰ তুমি মোক লগ কৰা কি হ'ল আজি ইমান জল্দি মাতিলা যে
ফোন মাৰি কিয় আছা? মায়ে মোলৈ ল'ৰা আনিব গ'ল। এতিয়া তুমি কি কৰা কৰা? কি? তুমি কি ক'লা ঘৰত? মই আৰু কি ক'ম? তুমি কৈ দিবা যে মই বেলেগৰ লগত এতিয়া হৈ যাব নোৱাৰো। তুমি আমাৰ ঘৰত যাবা আৰু মা পাপাৰ আগত আমাৰ সম্পৰ্কটোৰ কথা ক'বা। ঠিক আছে বাৰু, মই আমাৰ সম্পৰ্কৰ কথা সকলোবোৰ তোমালোকৰ ঘৰত কৈ দিম। তুমি যি কৰা আজিয়ে কৰা, কাইলৈ মোক চাব আহিব। মই তোমালোকৰ ঘৰত আজিয়ে যাম। আৰু শুনা, যদি মই তোমাক কেনেবাকৈ নাপাওঁ তেতিয়াহ'লে ময়ো কিন্তু জীয়াই নাথাকিম। সেনেকৈ নক'বা, তোমাৰ যদি মই থাকিব নোৱাৰো। ব'লা এতিয়া আমি ঘৰলৈ যাওঁ। বহক ইয়াতে বহি লওক। কিবা সকমে আহিলে আমাৰ ঘৰত? মই এটা কথা ঘৰত আহিলো। বাকীবোৰ ঘৰত নাই নেকি? এখেত ঘৰত নাই ৰ'ব, অলপ বাহিৰলৈ ওলাই গৈছে। আৰু ৰিয়াও ভিতৰতে আছে চাগে। কিয় কওকচোন, কিবা কথা আছিলে নেকি? মোৰ লগতে কওকচোন। কথাটো হ'ল মোৰ ল'ৰা আৰু আপোনাৰ ছোৱালী দুয়োকে ভাল পায়। কোনেও কাকো এৰিব নোৱাৰে। মোৰ ল'ৰা আহিছে চাগে আপোনালোকৰ তাত। কি ক'লে হেনো আপোনালোকে মাঞ্চি হোৱা নাই। সেইবাবে ভাবিলো মই এবাৰ গৈয়ে আহোঁ। আহিছিলে আমাৰ তাত। আপোনাৰ ল'ৰাৰ তাত মোৰ ছোৱালী মই কি হিচাপে বিয়া দিম? না ভালকে সাজ খুৱাব পাৰিব, না তাক ভালকৈ ৰাখিব পাৰিব। শান্তি পাব জানো আমাৰ ছোৱালী আপোনাৰ ল'ৰাৰ লগত? মোৰ ছোৱালীৰ জীৱনটো মই ধ্বংস হ'ব দিব নোৱাৰো। গতিকে আপোনাৰ ল'ৰাক বুজাই দিব, মোৰ ছোৱালীৰ জীৱনৰ পৰা যাতে আঁতৰি যায়। গতিকে আপুনি এতিয়া যাব পাৰে। মৰমৰ মৃন্ময়, মই তোমাৰ কথা ৰাখিব নোৱাৰিলোঁ। মই তোমাৰ দুখ কষ্ট সহিব নোৱাৰিলোঁ। গতিকে মোক তুমি মাফ কৰি দিয়া। মই শেষ সিদ্ধান্ত লৈয়ে পেলাব। ইতি তোমাৰ মৰমৰ মা।
কৃষ্ণ। তই ইয়াত কি কৰিছ? মা কি কাৰণত মৰিছে জানা নে নাই তই? কিয় কি হ'ল? কি? আৰু তাৰ ঘৰত আজি বিয়া চলি আছে। ইমান ৰ আহা আইদেউ বহাহি, আহা আইদেউ বহাহি, ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি। বাহ 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 কি খেলা খেলিলে আপোনালোকে মোৰ জীৱনৰ লগত। আৰু ৰিয়া তুমি তুমিতো এনেকুৱা বুলি ভবা নাছিলো মই। তুমি ইয়ালৈ কিয় আহিছা? যোৱা এতিয়াৰ পৰা। কি ভুল কৰিছে মোৰ মায়ে? মাত্ৰ আপোনাৰ ছোৱালীক মই নিজক চাব বেছি ভাল পাইছিলো, কিন্তু আপোনালোকে মোৰ মাক অধিকাৰ তোমাৰ কিন্তু যি একমাত্ৰ মাক আছিল তাক আপোনালোকে এতিয়া এইবোৰ কথা কোৱা নাছিলে মোক। কি হৈছে তোমাৰ মাৰ? মোকতো মাৰিলে নাই তোমালোকে, কিন্তু মোৰ মাকো জীয়াই থাকিব নিদিলা। তোমালোকৰ অপমান খাই মোৰ দুখ কষ্ট সহ্য কৰিব নোৱাৰি আজি মোৰ মাও মই এৰি গুচি গ'ল। ৰিয়া তোমাৰ এতিয়াও বহুত সময় আছে, তুমি ভালদৰে বিয়া হৈ জীৱন কটোৱা। নিজৰ বুলি বলে তুমি আছা বুকুতে, বিচাৰো মই তোমাৰ বনত উমলিবলে। নদী বয় জানা মৰমকে ৰৈ
সাগৰৰে হেঙুলীয়া বেলি মোৰ প্ৰণয় সজোৱা আদৰেৰে তুমি সাৰে আছা মোৰ প্ৰতিটো গানে গানে নিজৰ বুলিবলে তুমি আছা বুকুতে বিচাৰো মই তোমাৰ বনত উমলিবলে নদী মই জানা মৰমকে লৈ সাগৰৰে মই বহুত চেষ্টা কৰিছিলোঁ তাইক পাবলৈ আৰু শেষত মই মাকো হেৰুৱালোঁ বাৰু এতিয়া বল